নিতাস ৱৰ্ল্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ হোলীৰ বন্ধত ক'ত যাওক আমি গ'লোঁ পৰিয়ালৰ লগত ডিমা হাছাওলৈ। আজি আপোনালোকলৈ আগবঢ়াম ডিমা হাছাওত গৈ তাত দেখা ধুনীয়া পানীমূৰ ৱাটাৰফললৈ। ইমান যে ধুনীয়া নহয় ৱাটাৰফলটো, আপোনালোকে গৈ বৰ ভাল পাব। আপোনালোকে ওপৰৰ পৰাও চাব পাৰিব, কিন্তু আপোনালোকে নাৱেৰে গৈ ৱাটাৰফলটোৰ একেবাৰে কাষত গৈহে চাই ভাল পাব। তাত আপোনাৰ ব'টিং কৰিলে পাৰ পাৰ্চন 100 rupees লয়। আমি অকল মই আৰু হাজবেণ্ড যোৱাৰ কাৰণে আমাৰ 500 ল'লে। গৈ আপোনালোকে ইমান ভাল পাব, ইমান ধুনীয়া নীলা নীলা পানী। আৰু যিজন আমাৰ নাৱৰীয়া আছিলে তেওঁক আমি সুধিছিলোঁ, তেওঁ ক'লে যে আৰু এপ্ৰিললৈকে চলিব, আৰু যেতিয়া পানীটো বাঢ়ি যায় তেতিয়া বন্ধ হৈ থাকে। সেইকাৰণে পাৰিলে ইয়াৰ যোৱা সময়তো আপোনালোকে ঠাণ্ডা দিনত গৈ বেছি ভাল পাব, আৰু পানীটো বেছি ব্লু পাব। সঁচাকৈ দেই, ডিমা হাছাওখন ইমান ধুনীয়া নহয়, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, পলিউশ্যন নাই, আপোনালোকে গৈ বহুত ভাল লাগিব। কিন্তু মোৰ এটা বহুত দুখ লাগিলে, আমাৰ অসম চৰকাৰে পৰ্যটনৰ হৈ বহুত কাম কৰি আছে, কিন্তু ডিমা হাছাওলৈ যোৱাৰ বাটটোত মই এখনো ডিমা হাছাওলৈ যোৱা এখন ছাইনবোৰ্ড, পানীমূৰ ৱাটাৰফললৈ যোৱা এখন ছাইনবোৰ্ড দেখা নাপালোঁ। খালি ডিমা হাছাও যেতিয়া আমি বৰ্ডাৰটো পাইছোঁ, সেই ছাইনবোৰ্ডখন পোৱাৰ পিছত যেতিয়া আমি পানীমূৰ ৱাটাৰফল পাওঁ হৈছোঁ, তেতিয়াহে এখন ছাইনবোৰ্ড দেখিছোঁ। দেখি বহুত দুখ লাগিলে। আৰু গুৱাহাটী মহানগৰীত যিসকলে থাকে তেওঁলোকৰ কাৰণেতো একেবাৰে সহজ। আপোনালোকে গুৱাহাটীৰ পৰা হোজাই হৈ যাব পাৰে। আমিতো হোজাই হৈ গৈছিলোঁ। হোজাই হৈ গ'লে আপোনাৰ 5 ঘণ্টা লাগে, আৰু শুনিছোঁ জোৱাই হৈও যাব পাৰে। মই এতিয়ালৈকে জোৱাই হৈ যোৱা নাই। আপোনালোকে জোৱাই হৈ গৈ ডিমা হাছাও যাব পাৰে। অসম চৰকাৰলৈ এটাই অনুৰোধ কৰিছোঁ, আমাৰ যিবিলাক ইমান ধুনীয়া ধুনীয়া ঠাই আছে, আপোনালোকে ৰাস্তা ঘাটটো ঠিকেই কৰিছে, এখন ছাইনবোৰ্ড এনেকুৱা এটা যদি ব্যৱস্থা কৰে, তেনেহ'লে বাহিৰৰ পৰা যিসকল টুৰিষ্ট আহে তেওঁলোকৰো অলপ সহায় হ'ব। বাহিৰত টুৰিষ্ট স্পটবিলাকত যেতিয়া যাওঁ, ইমান ধুনীয়াকৈ ছাইনবোৰ্ড লিখা থাকে, কিমান কিলোমিটাৰ দূৰ আছে এইবোৰ লিখা থাকে, তেতিয়া টুৰিষ্টৰে ছাইনবোৰ্ডখন চাই এটা অনুমান হয়। সেইটো আমাৰ অসম চৰকাৰে ধ্যান দিলে ভাল পাম, আৰু অসম পৰ্যটন বিভাগে এইটো চকু দিয়া উচিত। আৰু মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মই অনুৰোধ জনালোঁ যেন এই দিশটোত যেন অলপ চালি জাৰি চায়। বাকী আপোনালোকে গৈ বহুত ভাল পাব। মই ফাৰ্ষ্ট পাৰ্টটোত অকল আজি পানীমূৰ দেখালোঁ, ছেকেণ্ড পাৰ্টত আৰু কিবা দেখাম।